এই গাইজ সকলোকে মোৰ চেনেললৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে যজ্ঞ, সেইবাবে আমি যাবলৈ লৈছোঁ নামঘৰলৈ। ব'লক এতিয়া আমি যাওঁ। গাইজ আহি গ'লোঁ, এয়া চাওক নামঘৰলৈ আহি গ'লোঁ। আৰু এইফালে চাওক, ইয়াত পথাৰতো যজ্ঞ খাইছে। চাওক যজ্ঞ কি আপোনালোকে নাজানিবও পাৰে। যজ্ঞ প্ৰত্যেক দুবছৰৰ মূৰত আমাৰ মত সম্প্ৰদায়ৰ লোকসকলে মাঘৰ পুনিত মানে যজ্ঞ খায়। মই ইমান ভালকৈ নাজানো বাৰু, অলপ চাই যাওক ধুনীয়াকৈ ভিডিঅ'টো। ধুনীয়াকৈ সেৱাটো কৰি লওঁগৈ, সেৱা কৰি মেলি দেখাই যাম ধুনীয়াকৈ ভিডিঅ'বোৰ চাই যাব। এইখিনি চাওক হাঁহ ইয়াত যজ্ঞত খাবলৈ আনি থৈছে। চাওক কেনেকুৱা ধুনীয়া ধুনীয়া হাঁহ। আৰু এইফালে সেৱাটো কৰি লওঁগৈ ব'লক। সেৱাটো কৰোঁ কৰি পেলাই আৰু এইফালে চাওক সকলোৱে কাম বন কৰি আছে। আৰু সেইফালে দূৰলৈ বনাই আছে। গাইজ চাওক সেইফালে পচলা কাটি আছে ধুনীয়াকৈ দেখিছে। কাটিবলৈ আৰম্ভ কৰিছে, বেছি হোৱা নাই কটা। আৰু এইফালে অথনি যে কেৰাহীটো দেখিছিলে পানী গৰম কৰি আছে, মানে হাঁহ গুচাবলৈ। হাঁহ মৰাৰ পিছত ইয়াত মানে পাখিটো গুচাব লাগিব যে, সেইবাবে। আৰু সেইফালে চাওক, এইফালে যজ্ঞ খাই আছে পথাৰত। যাম আৰু ইয়ালৈও অলপ পিছত। সেইফালে চবে কাম কৰি আছে। আৰু এইটো চাওক, এইটো ৰান্ধনি শালতে বনাই আছে যজ্ঞ। গাইজ আকৌ আমি বাৰণা নিবলৈ আহি গ'লোঁ এফালৰ পৰা। এতিয়া বাৰণাটো লৈ যাওঁ ধুনীয়াকৈ, বাৰণাটো নি তাত লাগে দিমগৈ। এয়া চাওক হাঁহ আনিবলৈ আহিছোঁ এতিয়া। হাঁহ আনিব লাগিব, ইমান ধুনীয়া হাঁহ মাৰিবলৈ মন নাই, হ'লেও আৰু উপায় নাইতো, খাব লাগিব। সেইবাবে লৈ যাওঁ ব'লক। ওজনটো আছে আকৌ হাঁহবোৰৰ। এইডোখৰতে থওঁ ধুনীয়াকৈ, আকৌ আনোগৈ। গাইজ হাঁহ মাৰিলে ইয়াত চাওক কোম্পানীত দি থৈছে পাখি গুচাবৰ কাৰণে। আৰু এইফালে জুই পৰা কেৰাহী নমাই দিলে। আৰু সেইফালে পচলাটো কাটি আছে তেওঁ, ডাঙৰ পচলা, অলপ টাইম লাগিছে সেইটো কাৰণে। আৰু আহি গ'লোঁ এতিয়া আমি পথাৰৰ যজ্ঞ চাবলৈ। এয়া চাওক এইফালে ধুনীয়াকৈ মাছ কাটি আছে দেখিছে। আৰু এইফালে হাঁহ পুৰি আছে। নামঘৰতকৈ অলপ ফাষ্ট ইয়াত চাওক। সেইফালে ইয়াতো পচলা কাটি আছে। আৰু এয়া চাওক ধুনীয়াকৈ মাছ কাটি আছে। চব বহিছে। এয়া চাওক এইকেইটা হাঁহকেইটা চাওক। আৰু এইফালে চব বনাই আছে। মাছ দেখিছে নাই, মাছ ফ্ৰাই কৰি মেলি থৈ দিছে। সেই ইয়াত তেলত একদম বনাই আছে। আৰু সেইফালে চাওক, এইফালে পিঁয়াজ বিলাহী একদম ধুনীয়াকৈ কাটি মেলি থৈ দিছে একদম মজাকৈ। আৰু এইফালে আমি আহি গ'লোঁ আকৌ নামঘৰলৈ। নামঘৰত হাঁহ এতিয়া কাটি আছে দেখিছে। আৰু গাইজ এইফালে চাওক, এইফালে আকৌ ঔটেঙা কাটিছে। আৰু এইফালে হাঁহ পুৰি আছে। এইফালে চাওক মানুহ হৈছেগৈ ভালেমান এতিয়া। গাইজ আহি গ'লোঁ এতিয়া, অৰ্ডাৰ এটা দি থৈছিলোঁ, বস্তুটো আহি গ'ল। ব'লক আনবক্সিংটো কৰি দিম। গাইজ বস্তুটো এমাজনৰ অৰ্ডাৰ দিছিলোঁ, আজি একে যজ্ঞ দিনাই আহি গ'ল। তাকে ভালে হ'ল আৰু ভিডিঅ'টো বনাই থাকোঁতে আহি গ'ল। আনবক্সিংটো কৰি দেখাই দিওঁ এপাক। বস্তুটো বৰ দামী বস্তু নহয়, কি খুলিলে গম পাব, চাই যাওক। এইখন চাওক কাগজ, কাগজৰ ওপৰতো নাই দেখোন, চবেই সেইটোকে চাইছে।
চবৰে নাথাকে নে কি কমেণ্ট এটা কৰি জনাবচোন মোক নে অকল মোৰহে নাই এইটো চোক বস্তুটো মানে কি এইটো স্ক্ৰু ড্ৰাইভাৰ ছেট এটা এনেই কেতিয়াবা লাগে সেইবাবে অৰ্ডাৰটো দিছিলোঁ সেইটো চোক ই পৰিলেই এটা এইটো চোক বেয়া নহয় বস্তুটো ভালেই 190 টকা লৈছে ঠিকে আছে গাইজ চোক সেয়া যজ্ঞ বনাই মেলি হৈ গ'ল গধূলি হ'ব হৈ গ'ল এয়া চোক এওঁ বনাইছিলে ধুনীয়াকৈ বৰ্তাই এফালে পচলা আছে চোক এইফালে ধুনীয়াকৈ জুই বহাই আছে ভাত বনাই আছে তাত আৰু অলপ পিছত খাব হ'বগৈ আৰু পথাৰ যজ্ঞ দেই এইটো চোক মাছ এইফালে মাংস পিছত একদম ধুনীয়া বনাইছে এইফালে দাইল মাটি দাইল আছে হ'বলা এইফালে চোক নামঘৰত কি হৈছে কি জানো যাম বাৰু অলপ পিছত চ' গাইজ আমি এতিয়া আহি আছোঁ ইয়াত যজ্ঞ খাবলৈ প্ৰায় খাব হৈ গৈছে আৰু চব বনাই মেলি হৈ গ'ল আকৌ অকণমান এক্সট্ৰাকৈ এতিয়া ভাতটো অকণমান পাতি দিছে মাংস মাছ চব বনি হৈ গ'ল পয়াস এইফালে আমাৰ নামঘৰটো হৈছে নামঘৰত হয় আৰু এনেকৈ পথাৰত হয় ক'ত খাই মানে সেইটো এতিয়া নিজৰ কথা আৰু নামঘৰটো পাছত দেখাম এতিয়া ইয়াতো অলপ পৰিৱেশটো দেখাই দিওঁ যোনটো নেদেখে দেখিছে ভালকৈ নেদেখে হ'লেও আৰু আজি কিন্তু মজা হৈ আছে এয়া চাওক মানুহবোৰ আহিছে আৰু লাহেকৈ এইকেইজন চাওক মানুহবোৰ দেখাই দিছোঁ এইবোৰ এতিয়া বনাই আছে এবাৰ দেখাই দিওঁ এই ভাতটো এইবোৰ চব খানা এয়া নামঘৰত দেখিছে ব'লক আমি এতিয়া সৰু ল'ৰা ছোৱালীবোৰ আছে হ'লেও তথাপিও দেখাই দিওঁ ইয়াত পৰিৱেশটো সেয়াও প্ৰায় খাব হৈ গ'ল চাগে মানুহবোৰ আহিবহে এতিয়ালৈকে অহা নাই আৰু ভকত এজন দুজন আহিছে সেইবোৰ সৰু ল'ৰা ছোৱালীবোৰ আছে তাত বনাই আছে ইয়াত এতিয়া খাব হোৱা নাই বনাই আছে এয়া চব বনাই আছে এয়া বনাই আছে ইয়াতো খাব হ'ব এতিয়া অকণমান খালি দেৰি হ'ব আৰু সেনেকুৱা আমি এতিয়া ক'ত খাওঁ চাই লওঁ গাইজ যোনটো চক কি মজাকৈ ওলাইছে আজি এই ভিডিঅ'টো ইমান ভালকৈ নেদেখে হ'লেও দেখিব আৰু এইবোৰ ল'ৰা ছোৱালীবোৰ আহিছে ঐ কি লাগি আছ ন সেই এইটো আমাৰ কিছু আহিছে কিছু এইটো গাইজ আমাৰ কিছু আহিলে এতিয়া ল'ৰা ছোৱালীবোৰ আহিছে আৰু মজা আছে এইটো চাই লওক ইয়াৰ স্কুটিখন চাওক মডিফাই কৰি থৈ দিছে পাছটো খুলি থৈ দিছে হ'ব দেখাই দিছোঁ ৰ'ব পাছটো খুলি থৈ দিছে হ'ব দেখাই দিছোঁ এইটো চাওক পাছটো খুলি থৈ দিছে স্কুটিখন চালি আকৌ এইখন চাওক ৱাৰ্ণিং টেগ এইটো ৰাইডাৰ্ছৰ ষ্টিকাৰ এয়া আমাৰ ইউটিউবাৰ মই এনেই ভিডিঅ'টো কৰিহে আছোঁ বাৰু এতিয়া ব'লক আমি এতিয়া আকৌ পথাৰলৈ যাওঁ তাত কি হৈছে সেইবোৰ দেখাই আছোঁ আপোনালোকক ব'লক এয়া আমাৰ আহিছে উদীপ্ত এতিয়া ইয়াক গাঁৱত মতা নামটো কৰি দিওঁ আৰু এয়া চাওক এইটো এখন ডমিনা 400 দেখিলে পাইছে দেখাই দিছোঁ 360 এটা দি দিছোঁ ইয়াক এখন দেখালোঁ চক ক্ৰক চক ইয়াৰ ডমিনা চক এইটো চক এইটো ব্ৰেণ্ডিং হিৰ' লিখা আছে কিন্তু এখন ডমিনা খাব লাগিছিল এয়া দেখিছে লিন মাৰিলে জেগাতে
গাইজ আমি এতিয়া গোটেইকেইটা ৰখি আছোঁ চালিয়াকা মানে এতিয়া যাবগৈ মানে ঘৰৰ পৰা আহিব কাপোৰ কানি পিন্ধি আমি ৰখি আছোঁ নামঘৰত প্ৰায় এতিয়া হ'বই আৰু মানুহ চানুহ আহিব এইফালে পথাৰৰ ফালেতো মানুহ আহিলেই নামঘৰতে আহিবলৈ আছে অকণমান দেৰিকৈ লগ পাই আছোঁ গাইজ ৰাতি হৈ গ'ল ধুনীয়াকৈ ঘৰত কাপোৰ কানি পিন্ধি আহি গ'লোঁ যজ্ঞটো খাওঁগৈ ব'লক আপোনালোককো দেখাই যাওঁ ধুনীয়াকৈ গাইজ অলপ দেৰি হৈ গ'ল অহাটো প্ৰথম খোৱা বহিয়ে দিলে হ'ব একো নাই দিয়ক ইয়াৰ পিছত আকৌ খাম আপোনালোকে ধুনীয়াকৈ চাই যাব মানুহ প্ৰথম খোৱা হৈছে ভালেমান মানুহে হৈছে বাৰু এয়া চাওক প্ৰথম খোৱা খাই মেলি শেষ হৈ গ'ল এতিয়া মানুহ খাই পানি গৈছে আৰু কিছু সোমাইছে আমিও ব'লক ধুনীয়াকৈ বহি ল'মগৈ চাওক বহি গ'লোঁ চবৰে মুখৰ আগত পাত আছে খালি ভাতটো অহা নাই এতিয়ালৈকে আহিব অলপ পিছতে দিয়াৰ লগে লগে ভাতটো এয়া চাওক এইবোৰ ডিছ চব ডিছ ৰ'ব মুখন দেখুওৱা নাই মুখনো দেখাই দিওঁ এখন মোৰ ডিছ চক একদম চিলভাৰ কালাৰৰ ডিছ দেখিছে নাই এয়া চক ভাত আহি গ'ল ভাতটো খাই লওঁ ভাতটো ধুনীয়াকৈ খাওঁ পিছত আকৌ কি দেখাব লাগে দেখাই যাওঁ চক তাত খাই মেলি আহি গ'লোঁ নামঘৰত ইয়ালৈ আহি গ'লোঁ আকৌ পথাৰৰ চক গাই যাওঁ ইয়াত নাখাওঁ আৰু ইয়াত এনেই ভিডিঅ'টো দেখাই দিছোঁ এবাৰ কি হৈছেগৈ ইয়াত খাই মেলি শেষেই হৈছেগৈ গাইজ আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আপোনালোকে কোনে কোনে যজ্ঞ খালে কমেণ্ট এটা কৰিব ধন্যবাদ